হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আৰু আজি আছিলে আমাৰ হুঁচৰিৰ খানা। আমাৰ যিহেতু হুঁচৰি আছিলে আমাৰ গাঁৱতে দেউতাহঁতে সকলোৱে মিলি দেউতা খুৰাহঁতে তো হুঁচৰি খানা আছিলে। তো লগতে মিটিঙো কিবা হৈছিলে আৰু সেইকাৰণে মিটিং চলি আছিলে আৰু ইফালে প্ৰসাদ বিলোৱা হৈছিলে। বিলোৱাৰ পিছত এইফালে এয়া মানে খানাৰ কাৰণে যোগাৰ কৰি আছে আৰু এয়া দাদা একদম কান্দি কান্দি পিঁয়াজ কাটি আছে আৰু নক'ব। তাৰপাছত এই দাদাৰ পিঁয়াজ কাটিছে, ইফালে এই আইতা তামোল বাকলাই আছে আৰু মই বোলো ওচৰতে চাই পেলাই তাতকৈ ভিডিঅ' এটাকে বনাই লওঁ। আৰু ইফালে এই লাইনটো গুচি গৈছিলে ভাত খোৱাৰ টাইমতে, তো সকলোৱে আন্ধাৰে আন্ধাৰে গোটেই ফিল্ডত বহি গৈছে আৰু ইফালে তাৰপিছত লাইনটো আহি গ'ল, আকৌ সকলোৱে খোৱাত লাগি গ'ল। তাৰপিছত ইফালে এয়া আমাৰ খুৰাই পনীৰ বিলাই আছে। যিহেতু হুঁচৰি খানা গতিকে মাছ মাংস একো নাই, নিৰামিষ ভাত, পনীৰ আছিলে আৰু এয়া আমাৰ ভাতৰ পাত আৰু ভাত খাই অতি ধুনীয়াকৈ সুস্থ পুষ্ট হৈ পেলাই বহি লৈছোঁ আৰু আজিলৈ ইমানখিনি আছিলে।